নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমীয়া পাঠশালালৈ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ইংৰাজী বিষয়ৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ টি ফ্ৰম আছামৰ বিষয়ে। আহক তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ আমাৰ আজিৰ ভিডিঅ'টো। টি ফ্ৰম আছাম চেপ্টাৰটোৰ অথৰ হৈছে অৰূপ কুমাৰ দত্ত। এই চেপ্টাৰটোত আমাৰ ৰাজ্য অসমৰ বিষয়ে কোৱা হৈছে। কিদৰে অসমে গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদন কৰে, ইয়াৰ লগতে চাহৰ লগত জড়িত কিছুমান কথা যেনে চাহ প্ৰথমে ক'ত উৎপাদিত হৈছিল, চাহৰ লগত জড়িত কিছুমান সাধু আৰু চাহৰ লগত জড়িত কিছুমান তথ্য এই চেপ্টাৰটোৰ জৰিয়তে লেখকে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। ষ্টৰিটোৰ প্ৰথমতে লেখকে প্ৰাঞ্জল আৰু ৰাজবীৰৰ বিষয়ে কয়। প্ৰাঞ্জল হৈছে অসমৰ এজন কিশোৰ। তেওঁ দিল্লীৰ এখন স্কুলত পঢ়ি আছে। ৰাজবীৰ হৈছে প্ৰাঞ্জলৰ স্কুলৰ সহপাঠী। প্ৰাঞ্জলৰ দেউতাক উজনি অসমৰ এখন চাহ বাগিচাৰ মেনেজাৰ আৰু প্ৰাঞ্জলে তেওঁৰ বন্ধু ৰাজবীৰক গৰমৰ বন্ধত তেওঁৰ ঘৰলৈ আহিবলৈ নিমন্ত্ৰণ কৰিছে আৰু তেওঁলোক দুয়োজনে একেলগে অসমলৈ বুলি এখন ট্ৰেইনেৰে যাত্ৰা কৰিছে। সেই সময়তে এজন দোকানীয়ে এটা গৰম কেটলি লৈ চিঞৰি আছিল, গৰম চাহ লাগিব নেকি, গৰম চাহ? তেতিয়া প্ৰাঞ্জলে দোকানীজনৰ পৰা দুকাপ চাহ কিনি ল'লে। তাৰ পাছত দুয়োৱে চাহ খাবলৈ আৰম্ভ কৰিলে। চাহ খাই থাকোঁতে ৰাজবীৰে প্ৰাঞ্জলক ক'লে, তুমি জানানে গোটেই বিশ্বতে প্ৰতিদিনে প্ৰায় 80 কোটি চাহ সেৱন কৰা হয়। তেতিয়া প্ৰাঞ্জলে আচৰিত হৈ ৰাজবীৰক ক'লে, চাহ সঁচাকৈ সিমান জনপ্ৰিয়নে? তাৰ পাছত ট্ৰেইনখন ষ্টেচনৰ পৰা ওলাই আহিল। তেতিয়া প্ৰাঞ্জলে ডিটেক্টিভ বুক অৰ্থাৎ চোৰাংচোৱাৰ কিতাপ এখন পঢ়াত ব্যস্ত হৈ পৰিল। ৰাজবীৰে যদিও ডিটেক্টিভ বুক পঢ়ি ভাল পাইছিল, কিন্তু সেই সময়ত সি বাহিৰৰ সেই সুন্দৰ সৌন্দৰ্য চোৱাত মন দিছিল। সকলোফালে কেৱল সেউজীয়া আৰু সেউজীয়া আছিল। ৰাজবীৰে ইয়াৰ আগতে কেতিয়াও ইমানবিলাক সেউজীয়া গছ-বন দেখা নাছিল। কিছু সময়ৰ পাছতে ৰাজবীৰে ডাঙৰ ডাঙৰ চাহ বাগিচাবোৰ দেখিবলৈ পালে। তেতিয়া ৰাজবীৰে আচৰিত হৈ চিঞৰি উঠিল, সেয়া এখন চাহ বাগিচা। চাহ বাগিচাখন দেখি ৰাজবীৰে বহুত আনন্দ পাইছিল যদিও প্ৰাঞ্জলে সিমান আনন্দ পোৱা নাছিল। যিহেতু প্ৰাঞ্জলৰ জন্ম চাহ বাগিচাতেই হৈছিল আৰু তাতেই সি ডাঙৰ দীঘল হৈছিল, সেইবাবে সি চাহ বাগিচাখন দেখি সিমান আচৰিত হোৱা নাছিল। তাৰ পাছত প্ৰাঞ্জলে ৰাজবীৰক ক'লে, এইখন এতিয়া চাহৰ দেশ। অসমত পৃথিৱীৰ সবাতোতকৈ বেছি চাহ উৎপাদন কেন্দ্ৰ আছে। তুমি আৰু অধিক চাহ বাগিচা দেখিবলৈ পাবা, যি তোমাৰ জীৱনলৈ মনত ৰৈ যাব। কিছু সময়ৰ পাছত ৰাজবীৰে প্ৰাঞ্জলক চাহৰ আৱিষ্কাৰ সম্পৰ্কে থকা দুটা কাহিনী ক'লে। প্ৰথমটো কাহিনী আছিল চীন দেশৰ সম্ৰাটৰ সম্পৰ্কে, যিয়ে পানী খোৱাৰ আগতে সদায় তাক গৰম কৰিছিল। এদিন এটা ডালৰ কেইটামান পাত সেই পানী গৰম কৰা পাত্ৰটোত পৰিছিল আৰু ইয়ে এক সুস্বাদু সুগন্ধি দিছিল। সেই পাতবোৰকেই পাছত চাহপাত আছিল বুলি কোৱা হয়। দ্বিতীয়টো এক প্ৰাচীন ভাৰতীয় কাহিনী আছিল, য'ত বুদ্ধিধৰ্মই নামেৰে এগৰাকী প্ৰাচীন বুদ্ধ সন্যাসীয়ে উপাসনা কৰি থাকোঁতে সদায় টোপনিত পৰিছিল, যাৰ বাবে তেওঁ তেওঁৰ চকুৰ পতা দুটা কাটি দলিয়াই পেলাইছিল। এই চকুৰ পতাৰ পৰাই 10 জোপা চাহ গছৰ জন্ম হৈছিল। এই চাহ গছৰ পাতসমূহ যেতিয়া গৰম পানীত থোৱা হৈছিল আৰু সেই পানী খোৱা হৈছিল, তেতিয়া ই নিদ্ৰা দূৰ কৰিছিল। চাহৰ এই আৱিষ্কাৰৰ কাহিনীসমূহ কোৱাৰ পাছত ৰাজবীৰে পুনৰবাৰ প্ৰাঞ্জলক কৈছিল যে 2700 বছৰ পূৰ্বে চাহ প্ৰথমে চীন দেশত খোৱা হৈছিল। বাস্তৱ ক্ষেত্ৰত টি, চাই আৰু চিনি শব্দবিলাক হৈছে চীনদেশীয় শব্দ। 16শ শতিকাত চাহ ইউৰোপলৈ আহিছিল আৰু ইয়াক তেতিয়া পানীয়ৰ পৰিৱৰ্তে ঔষধ হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। এনেদৰে বিভিন্ন কথা-বাৰ্তাৰ মাজেৰে প্ৰাঞ্জল আৰু ৰাজবীৰ ৰেলগাড়ীৰে গৈ মৰিয়নি জংচনত উপস্থিত হ'লগৈ। তাৰ পাছত সিহঁতে সিহঁতৰ বস্তুবোৰ সংগ্ৰহ কৰিছিল আৰু জনপূৰ্ণ প্লেটফৰ্মেৰে সিহঁতৰ গন্তব্য স্থানলৈ আগবাঢ়িছিল। ইতিমধ্যে প্ৰাঞ্জলৰ মাক দেউতাক সিহঁতৰ বাবে ষ্টেচনত অপেক্ষা কৰি আছিল। শীঘ্ৰেই তেওঁলোকে প্ৰাঞ্জলৰ দেউতাকে পৰিচালনা কৰা ঢেকীয়াবাৰী চাহ বাগিচাৰ পিনে আগবাঢ়িল। প্ৰায় এঘণ্টামানৰ পাছত সিহঁতে এখন দলং পাৰ হৈ ঢেকীয়াবাৰী চাহ বাগিচাত প্ৰৱেশ কৰিছিল। শিল দিয়া পথটোৰ দুয়োকাষে একৰ একৰ ধৰি বহু ঠাই চাহ গছেৰে ভৰি আছিল। সকলোবিলাক একে উচ্চতাত সুন্দৰভাৱে কটা আছিল। চাহপাত ছিঙা লোকসকলে পিঠিত বাঁহৰ খৰাহী লৈ
আৰু প্লাষ্টিকৰ এপ্ৰন পিন্ধি নতুনকৈ ওলোৱা কোমল চাহপাতসমূহ ছিঙি আছিল। এনেবোৰ দৃশ্য দেখি ৰাজবীৰে মনতে বহুত আনন্দ পাইছিল। তাৰ পাছত সি প্ৰাঞ্জলৰ দেউতাকক সুধিছিল, এয়া দ্বিতীয়বাৰৰ বাবে ওলোৱা গজালি নেকি মিষ্টাৰ বৰুৱা? দ্বিতীয়বাৰৰ বাবে ওলোৱা চাহপাত মানে হৈছে এনেবোৰ চাহপাত যি মে' মাহৰ পৰা জুলাই মাহলৈ থাকে আৰু ই উৎকৃষ্ট চাহ উৎপাদন কৰে। ৰাজবীৰৰ মুখৰ পৰা চাহৰ বিষয়ে ইমানবোৰ কথা শুনি প্ৰাঞ্জলৰ দেউতাকে গম পাই যায় যে ৰাজবীৰে অসমলৈ অহাৰ পূৰ্বে চাহৰ বিষয়ে কিছু অধ্যয়ন কৰি আহিছে। তেতিয়া প্ৰাঞ্জলৰ দেউতাকে ৰাজবীৰক বিস্ময়েৰে সুধিলে, তুমি ইয়ালৈ অহাৰ পূৰ্বে বোধহয় তোমাৰ গৃহকাৰ্যসমূহ সমাপ্ত কৰিছা। তেতিয়া ৰাজবীৰে কয়, হয় মিষ্টাৰ বৰুৱা, মই চাহৰ বিষয়ে কিছু অধ্যয়ন কৰি আহিছোঁ, কিন্তু মই যেতিয়ালৈকে ইয়াত থাকিম চাহৰ বিষয়ে আৰু অধিক জানিবলৈ যত্ন কৰিম। এই চেপ্টাৰটোত ইমানখিনি আছিল। আশা কৰোঁ তোমালোকে চেপ্টাৰটো বুজি পালা। যদি বুজি পালা তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।